হাই গাইজ, আপোনালোকে ভাবিছে নেকি বাৰু ৰাস্তাত কিহৰ কাৰণে সেৱা দিছে? আপোনালোকে চাগে ভিডিঅ'টো সকলোৱে শেষলৈকে চালে স্কিপ যদি নকৰে গম পাই যাব ভিডিঅ'টো কিয় কাঢ়িছে, কোন হয়, কি কথা আমি সকলো কম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে আহক ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং, গুড ইভিনিং বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, কিয়নো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ক'ৰ পৰা ষ্টাৰ্ট কৰিম ভাবিয়ে পোৱা নাই। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ। ভাবিলোঁ এনেকৈ যদি থাকোঁ ভাল নালাগিব নহয় জানো? আপোনালোকো চাগে মোৰ নেক্সট ভিডিঅ' চাবলৈ আশা কৰি আছিলে। তো আজি ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। আৰু আমাৰ ব্লেকে ইমান আমনি কৰি আছে ন বাহিৰত, মানে বেকগ্ৰাউণ্ডটো আপোনালোক শুনিব পাবই চাগে। তো ওচৰতে বিয়া এখন আছে, তালৈ ওলাই মেলি লওঁ, আপোনালোকো দেখাম তাত কি হয় কি নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাবচোন। আৰু গোটেইখিনি বিচনাত ৰেডি কৰি লৈ পেলাই টুকুৰ ড্ৰেছ, আনফালে এইফালে মোৰ ব্লেজাৰ দুটাকৈ ওলাই লৈছোঁ। কোনটো পিন্ধি তাকে ধৰিব পৰা নাই, যিটো মেটচ কৰে সেইটোৱে পিন্ধিম। পেলাই ৰিং আৰু যিটো মেখেলা চাদৰযোৰ লাইট কালাৰ হৈ পেলাই গহনা উলিয়াই থৈছোঁ। ব্লেজাৰ মেৰন এটা উলিয়াই থৈছোঁ আৰু বেবী পিংক এটা উলিয়াই থৈছোঁ। এইযোৰ যিহেতু মোক খুব ভাল লাগে, লেভেণ্ডাৰ কালাৰ হয় আৰু বহুত ভাল লাগে। আৰু কাপোৰযোৰ পিন্ধিবলৈ বহুত কমফৰ্টেবল হয়, সেইকাৰণে মই প্ৰায় পিন্ধোৱেই। মানে এইফালে ৰিংটো পিন্ধিলোঁ কেনেকুৱা লাগিছে জনাব আপোনাক কমেণ্ট কৰি। এইফালে ফাইনেলি ৰেডি। আৰু মই মেৰন কালাৰটোৱে পিন্ধি গৈছোঁ। আচলতে এইযোৰ কাপোৰ এইটোৱে মেটচ কৰিছে। আপোনালোকে কেনেকুৱা লাগিছে জনাব। মাৰ কি খবৰ আপোনালোকৰ? ক'লে চাই থাকক বেয়া মামা। হাই, তো আই এম ৰেডি। আমি ক'ত যাম? ওচৰতে বিয়া এখন আছে, বিয়া খাবলৈ যায়। দলং লগত যাম। দলংখন পাৰ হ'লে পাম। তো মই ওলালোঁ কাপোৰ চাপোৰ পিন্ধি। বা কাপোৰ বহুত ধুনীয়া লাগিছে। ৱেলকাম। এতিয়া আমাৰ আইতা আছে, আইতা আইতা বলক তেনেহ'লে ভিডিঅ' চাই থাকক। বাই বাই। আমাৰ ওচৰতে যিহেতু পাইপ দলংখন আছে, পাইপ দলংখন ইটো পাৰে আছে বিয়া ঘৰ, আৰু পাইপ দলংখন পাৰ হৈ পেলাই খোজকাঢ়ি গৈ আছোঁ। আৰু নেক্সট ডে মৰ্ণিং স্কুল পাই গ'লোঁ। আৰু আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ লগৰ কেইজনে এনেকৈ লগ লাগি পেলাই কিবা এটা পাৰ্টি কৰিম বুলি। আৰু ভবামতে কাম হ'ল শেষত। আৰু মই তেওঁলোকে নজনাকৈ ভিডিঅ' এটা কৰিলোঁ। আৰু যিহেতু এনেকৈ নহয় জানো, স্মৃতিবোৰ এনেকৈ ধৰি ৰাখিব লাগে মোবাইলৰ কেমেৰাত। আৰু মোৰ যিহেতু ইউটিউবটো যেতিয়ালৈকে জীয়াই থাকে আৰু এই ভিডিঅ'বোৰ তেওঁলোকে সকলোৱে দেখিব পাব। আৰু এনেকৈ মিছ কৰিম লগৰবোৰক। আৰু ভাল লাগিল এনেকৈ যে লগৰবোৰৰ লগত এনেকৈ পাৰ্টি এটা কৰিলোঁ, খুব ভাল লাগিল। আশা এটা আছিলে আমাৰ সকলোৱে লগ লাগি এনেকৈ খোৱাৰ। আৰু ঘৰলৈ আহিলোঁ, মই গাখীৰ চাহ খাই খুবেই ভাল পাওঁ। ঘৰলৈ আহি চাহকাপ ল'লোঁ হাতত। আৰু এইফালে মাইনাই ব্লেকিক ধুৱাই আছে। এইফালে টুকুৱে আচলতে ব্লেকিক খুব ভাল পায় কুকুৰক। এইফালে ডাঙৰ পেলাই গ'লোঁ। আৰু ইহঁতিকেইটা মানে ব্লেকিক পালে বুলি একোৱে নালাগে, খুব খেলি মেলি থাকে ইয়াৰ আগতে, টাইম পাছ কৰি থাকে। আৰু কুকুৰটো গা ধুৱাই দিলে কুকুৰটো অকণমান মুকলি পায়, ধুনীয়াকৈ খেলি থাকে। আৰু এয়া আমাৰ ব্লেকি ধুনীয়াকৈ পূৰা ৰ'দ দিছে মাইনাই। আৰু সন্ধিয়াৰ বাবে ৰেডি কৰিলোঁ এইফালে চিলি চিকেন। আৰু খুব ধুনীয়াকৈ বনাইছিলোঁ বুলি ক'ব লাগিব, কাৰণ খাবলৈ বিৰাট টেষ্টি হৈছিলে। কিন্তু ভিডিঅ' চাগে ইমান ধুনীয়া নহ'বও পাৰে, ধৰিব পৰা নাই চাগে, কিন্তু খাবলৈ বিৰাট টেষ্টি হৈছিলে। এয়া যে ফটকা দেখিছে, কোনো দেৱালী ফটকা নহয় আচলতে। আৰু এয়া আৰু এখন বিয়া আছিলে ওচৰতে। আৰু এইকেইদিন যিহেতু বিয়াৰ ছিজন, আপোনালোকে বিয়াৰ ভিডিঅ' দেখিবলৈ পাই থাকিব। আৰু এয়া হৈছে আমাৰ দুলীয়াজান মৌমাৰীৰ পৰা ওলাইছে দৰা, আৰু গুৱাহাটীৰ পৰা আনিব ছোৱালী। আৰু তাকে যিহেতু অলপ পৰম্পৰাবোৰ মোৰ মোবাইলৰ কেমেৰাত ধৰি ৰাখিলোঁ, আপোনালোকক শ্বেয়াৰ কৰিলোঁ বুলি ভাবিলোঁ। যিহেতু পৰম্পৰাবোৰ এনেকৈ জীয়াই ৰাখিলে ভাল লাগে নহয় জানো, তাকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ ফালেও এনেকুৱা ধৰণৰ হয়নে? আৰু ইমান মানুহ দেখিছেনে বাৰু? যিহেতু গাড়ী এখন যাব, বৰ বেছি মানুহ যায়, যিহেতু জাৰ্ণিটো লং জাৰ্ণি হ'ব। আৰু বহুত ধুনীয়াকৈ ফূৰ্তি কৰা হৈছে, আপোনালোকক সেইকাৰণে দেখালোঁ অকণমান শ্বেয়াৰ কৰি। আপোনালোকৰ ফালেও যদি এনেকুৱা ধৰণৰকৈ কৰে মোক কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা ধৰণৰকৈ কৰে তেনেকৈও ক'ব। আৰু এখন যি কি নহওক, চাওকচোন ইমান ধুনীয়া ফটোগ্ৰাফ উঠাইছে। কইনা আহিলে আমি আদৰিব লৈছোঁ। এইফালে বাছ আহিলে।
হেৰি নব দৰাক আদৰা নিয়মো শেষ হ'ল, আনফালে চাহো দিলে, ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। আৰু মোৰ নেক্সট ভিডিঅ' ৰিচেপশ্যনৰ পাৰ্টি দেখিবলৈ পাব ভিডিঅ'ত। আৰু আজিলৈ বাই বাই, লাভ ইউ অল।